নমস্কাৰ। বিশিষ্ট শিক্ষাবিদ তথা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ একনিষ্ঠ সেৱক আমাৰ ককা বৈকুণ্ঠী খগেশ্বৰ চুতীয়াদেৱৰ পবিত্ৰ সোঁৱৰণত আমি কণ্ঠদান কৰা এই ভক্তিমূলক গীতভাগি উৎসৰ্গা কৰা হৈছে। দেৱনাৰায়ণ মোহিনীৰ ৰূপ প্ৰভু কৰিলা ধাৰণ অমৃত বিলাপৰ সেতু দেৱাসুৰ গণ এহি ৰূপ লয়া মুঘা দেৱতী নয়ন হৰিয় নাৰায়ণ বাণী শুনি যত দেৱগণ অসুৰৰ সঙ্গে সবে কৰে আলোচন সমুদ্ৰ মন্থনে অমৃত বুধাৰণ এহি বাক্য শুনি দৈত্য হৈলা আনন্দিত। গৰুৰ বাহনে প্ৰভু আনিলা মন্দৰ পাতালৰ খন্তে সবে আনে বাসুকিক তল গৈলা মন্দৰ পৰ্বত ক্ষীৰসাগৰত কুৰ্ময় অৱতাৰে ধৰে আপুনি পৃষ্ঠত। এরা
বাজব হইলা অমৃত ভাণ্ড সাগৰৰ গৰ্ভে দেৱাসুৰ গণে দেখি কন্দল লগাইলে এৰা দেখি প্ৰভু নাৰায়ণে গুণিবে লাগিলা মোহিনীৰ ৰূপ প্ৰভু ধাৰণ কৰিলা হৰি নাৰায়ণ মোহিনীৰ ৰূপ লৈলা মোহিনীক দেখি যত দৈত্য গণে মোহিনীক দেখি যত দৈত্য গণে ও হৰি ও বিস্ময় মানিলা বিস্ময় মানিলা মোহিনীৰ হৰি চৰে লয় ৰাখে বিস্ময় মানিলা দেখি দেৱাসুৰ গণে ও হৰি নাৰায়ণ মোহিনীৰ ৰূপ লৈলা মোহিনীক দেখি যত দৈত্য গণে মোহিনীক দেখি যত দৈত্য গণে ও হৰি ও বিস্ময় মানিলা বিস্ময় মানিলা অমৃতৰ ভাণ্ড লৈয়া দেৱ নাৰায়ণ অসুৰ কচলি অংগী দিলা দেৱতাক ও হৰি নাৰায়ণ গণে মোহিনীক দেখি যত দৈত্য গণে ও হৰি ও বিস্ময় মানিলা বিস্ময় মানিলা এৰা পাছে আহিনাৰ দেবু লন্ত মহাদেৱ দৰ্শন কৰিলা জানো মোহিনীৰ ৰূপ এৰা মোহিনী বৰ্ণনা শুনি নাৰদৰ মুখে অধীৰ হৈ আহিব চলে নাৰায়ণ পাখে অনাদি অনন্ত হৰি তুমি নাৰায়ণ মোহিনীৰ বেশ ধৰি দিয়া দৰিখন পাছে নাৰায়ণে বুধা শুনা মহাদেৱ মোহিনীৰ বেশ ইটো মায়া মাখাৰ নামানিলা প্ৰভুৰ বাণী দেৱ ত্ৰিপুৰাৰী দেখালে প্ৰভুৱে মোহিনীৰ ৰূপ ধৰি দেখালে প্ৰভুৱে মোহিনীৰ ৰূপ ধৰি দেখি প্ৰভুৰ মায়া ৰূপ দেৱ ত্ৰিনয়নে
মাতুর হইয়া চলিলে পাশে পাশে পৰি ৰৈলা বাঘৰ ছাল গলৰ সৰ্বমালা গৰ্বচূৰ্ণ হৈ লাগিব এবেখে জানিলা সৰ্বচূৰ্ণ হৈ লাগিব এবেখে জানিলা হেন জানি সৰ্বজনে ৰজা মাধৱক বোলা হৰি হৰি হবে সামাজিক